হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আমি যাবলৈ ওলাইছোঁ মানকটা ফিল্ডলৈ, যিহেতু তাত মিটিং আছে। মিটিঙত গৈ আপোনালোকক লগ পাই আছোঁ বাৰু। দিব লাগে নেকি? নামি লওক, নামি দিয়ক। হাই এইটো শুনমনি নামি যিহেতু আমি ইয়াত বেলেগ এটা গলিত সোমাই দিলোঁ, ভুল ৰাস্তাৰ আৰু ভুল পুৰণৰ ফালেদি আমি যাব লৈছোঁ। এয়া আমাৰ ৰং ছাইডত আমি সোমাই দিলোঁ। সেয়েহে সকলো ৰাইজ এইফালে উভতি আহি আছে। উভতি অহাৰ লগে লগে আমিও বেক টাৰ্ণ হ'বলৈ বিচাৰিছোঁ আৰু সকলোৱে একেলগে আমি আদৰণি জনোৱাৰ ফালে আগবাঢ়িছোঁ। সকলৰ লগত একেলগে সকলোৱে আগবাঢ়িছোঁ। আগবাঢ়ি আমি ফিল্ড পালোঁগৈ। ফিল্ডত মিউনিচিপালিটিৰ ছাৰসকল আছিলে, মিউনিচিপালিটি অফিচৰ। তাত আমি গ্ৰীণ ৰুমলৈ একেলগে যাবলৈ ওলালোঁ, তাৰ ফৰ্ম লৈ পেলাই। সেয়ে গ্ৰীণ ৰুমত প্ৰৱেশ কৰিয়ে আমি বান সাহাৰ্য, মাইক্ৰ' ফাইনেন্সৰ লোন মাফ, সকাহ আঁচনি আৰু আমি বিশেষকৈ গৈছিলোঁ চিট কেপিটেলৰ লোনৰ বাবে। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটো আৰম্ভ হয় জাতীয় সংগীতেৰে। মঞ্চেষ্টা মণ্ডল পৰ্যায়ৰ সংগঠন সোণালী আত্মসহায়ক গোটৰ শ্ৰীমতী টুটুমণি বৰুৱাই চেক গ্ৰহণ কৰিব। ইয়াৰ পাছতে লাহোৱাল উন্নয়ন খণ্ডৰ ত্ৰিনয়ন মণ্ডল পৰ্যায়ৰ সংগঠন ভোগালী আত্মসহায়ক গোটৰ শ্ৰীমতী শেৱালী দাসে চেক গ্ৰহণ কৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ অধীনত প্ৰাৰম্ভিক মূলধন চিট কেপিটেল অঞ্চল পৰ্যায়ৰ সংগঠন শ্ৰীমতী গীতি গগৈ দাস উদয়ন আত্মসহায়ক গোট। ইয়াৰ পাছতে উজ্জ্বল অঞ্চল পৰ্যায়ৰ সংগঠনৰ ঋণমুক্ত প্ৰমাণপত্ৰ প্ৰদান। বেংকৰ নাম বন্ধন বেংক,
হিতাধিকাৰীৰ নাম অজিত কোঁৱৰ। আৰোহণ বেংক হিতাধিকাৰী চেক বিতৰণী অনুষ্ঠান শেষ হোৱাৰ লগে লগে সভাৰ অন্ত পৰে। আমি আকৃত্ৰী, উদয় আৰু উজ্জ্বল গোটেই একপি ফটো তোলোঁ আৰু এয়া মোৰ নতুন ছাবস্ক্ৰাইবাৰ হয়। আজিলৈ আহোঁ, অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। থেংক ইউ ফৰ ৱাচিং। বাই বাই।